आसाम सोरखारा गोदानै लाबोनाय मोसौ रैखाथि आयेन 2021 खौ बोखारनांगौनि सोमावसारनायाव शिबसागरनि एमएलए अखिल गगैया बाहागो लायो। धेमाजि जिल्ला जनाय महकुमानि लांगोनायाव दिनै मोसौ रैखाथि आयेन 2021 खौ बोखारनांगौनि सोमावसारनाय हाबाफारियाव शिबसागरनि एमएलए बिथां गगैया बाहागो लानानै मोसौ फाननो मोनैखौ लानानै आसाम सरकारनिसिम अजद दैखांदों आरो बे आयेनखौ बोखांफिननानै लाफिननांगौ होनना बुङो। যে আমাৰ ৰাজ্য চৰকাৰে গৃহীত কৰা দ্য আসাম কেটল প্ৰিজাৰ্ভেশ্যন এক্ট 2021 অনতি বিলম্বে বাতিল কৰিব লাগে। যেতিয়ালৈকে বাতিল নহ'ব খেতিয়কসকলৰ আন্দোলন অব্যাহত থাকিব আৰু বাতিল যদি নহয় তেতিয়াহ'লে ইয়াৰ পৰৱৰ্তী সময়ত যি ৰুলছ তৈয়াৰ কৰা হ'ব সেই ৰুলছত যাতে আমাৰ খিলঞ্জীয়া খেতিয়কসকলে তেওঁলোকৰ গৰু বিক্ৰী কৰাৰ ব্যৱস্থা থাকে, পৰিবহণ কৰাৰ ব্যৱস্থা থাকে, এঠাইৰ পৰা আন ঠাইলৈ যাতে নিয়াৰ ব্যৱস্থা থাকে, তাৰ কাৰণে কেনেকৈ সুৰুঙা উলিয়াব পাৰি তাৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিবৰ কাৰণে আজি এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আজি হাজাৰ হাজাৰ নেপালী খেতিয়কৰ ইয়াতে আপোনালোকে সকলোৱে জানে যে খুঁটি আছে, মিচিং খেতিয়কৰ হাজাৰ হাজাৰ খুঁটি আছে, ইয়াতে বিভিন্ন ধৰণৰ বিভিন্ন জাতি জনগোষ্ঠীৰ বাঙালীসকলৰ আছে, বিহাৰী লোকসকলৰ আছে, আমাৰ অসমীয়া ভাষী লোকসকলৰ আছে, আটাইবিলাকৰ ডাঙৰ ডাঙৰ খুঁটি আছে। এই খুঁটিবিলাকৰ গৰুবিলাক ক'ত যাব? চৰকাৰক এইটো প্ৰথম সকিয়নি দিছোঁ যে তেওঁলোকে গৰু বিক্ৰী কৰাৰ আমাৰ ব্যৱস্থা গ্ৰহণ কৰি দিয়ক আৰু যদি প্ৰথম সকিয়নিৰ পাছত দ্বিতীয় সকিয়নিৰ পাছত এই কাম নকৰে তেতিয়াহ'লে প্ৰয়োজন হ'লে গোটেই অসমৰ পৰা গৰু লৈ গৈ আমি তেওঁলোকৰ ওচৰলৈ লৈ যাম আৰু তেওঁলোকক আমি চমজাই দিম। তো কথা হ'ল এইটো যে আমি সকলোৱে জানে যে গৰুৰ গাখীৰ বিক্ৰী কৰি কেৱল গো পালন কৰি ব্যৱসায়িকভাৱে সুফল লাভ কৰাটো সম্ভৱপৰ নহয়। যদিহে আমাৰ দমৰা গৰুটো যদিহে আমাৰ বলদ গৰুটো বিক্ৰী কৰিব নোৱাৰোঁ তেতিয়াহ'লে কেতিয়াও এই অৰ্থনীতি বাচি থকাটো সম্ভৱ নহয়। আমাক বিক্ৰী কৰাৰ ব্যৱস্থা লাগিব আৰু হাজাৰ হাজাৰ মানুহ বিক্ৰী কৰাৰ ব্যৱসায়টো গৰু বেপাৰ কৰি চলি আছে, তেওঁলোকৰ ব্যৱসায় বন্ধ কৰি দিব খোজা হৈছে। আজি ক'ভিড পৰিস্থিতি, আজি লকডাউনৰ পৰিস্থিতি, এনেই মানুহৰ অৰ্থনীতি ভাগি চাগি চুৰমাৰ হৈ গৈছে। তাত পুনৰ যদি আকৌ এই গো আইনৰ জৰিয়তে গৰু বিক্ৰী বন্ধ কৰিবলৈ হয় তেতিয়াহ'লে অসমীয়া জাতি খতম হৈ যাব, অসমীয়া জাতি অৰ্থনৈতিকভাৱে দুৰ্বল হৈ যাব। সেইকাৰণে আমি অচিৰে এই গো আইন বাতিল কৰিবৰ কাৰণে আৰু যদি বাতিল নকৰে অন্ততপক্ষে আমাৰ সকলো গৰু বিক্ৰী কৰাৰ ব্যৱস্থা কাৰণে ৰুলছ তৈয়াৰ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিবৰ কাৰণে আজি মই ইয়াত गुबुन फारसेथिं जनाय ओनसोलाव समबाय समिति लिमिटेड मुंनि मोनसे समबाया ओनसोलनि खमैबो सा 2700 सुबुंफोरनिफ्राय सानसेयारि आरो दानारि रां खांनानै होफिनालासेनो मावखुलिखौ बन्द खालामनानै खारखोमाना थानायखौ थाबैनो हमनायजों लोगोसे रायजोफोरनि धोनखौ दिहुननानै होनो जनाय महकुमा खुंथाय आरो धेमाजि जिल्ला खुंथायखौ खावलायो। বহুমুখী সমবায় সমিতি নামৰ এখন সমিতিয়ে মাইক্ৰ' ফাইনেন্সৰ দৰে অজস্ৰ টকা ইয়াৰ সাধাৰণ গ্ৰাহকৰ পৰা উঠাই লৈছে। যেনেকৈ ইয়াৰ আগতে এনেকুৱা কেইবাটাও অনুষ্ঠানে আপোনালোকে দেখিছিলে যে অসমৰ চাৰোদা এনেকুৱা ধৰণৰ কিছুমান অনুষ্ঠানে অসমলৈ আহি আমাৰ অসমৰ মানুহৰ পৰা পইচা তুলি পলাই পত্তং দিছিলে। তেনেকৈ বহুমুখী সমবায় সমিতি লিমিটেড নামৰ এটা অনুষ্ঠানে জোনাই অঞ্চলৰ 2700 মানুহৰ পৰা ধন সংগ্ৰহ কৰিলে, মাহেকীয়া কিস্তি হিচাপত ধন সংগ্ৰহ কৰিলে আৰু মাহেকীয়া কিস্তি হিচাপত ধন সংগ্ৰহ কৰি বা দৈনিক ধন সংগ্ৰহ কৰি তেওঁলোকে এতিয়া ধন ঘূৰাই নিদি তাৰ সমবায় সমিতিৰ কাৰ্যালয় বন্ধ কৰি পলায়ন কৰিছে। এই মুহূৰ্তত সেইকাৰণে মই জুলাই মহকুমা প্ৰশাসন আৰু ধেমাজি জিলা প্ৰশাসনক দাবী জনাইছোঁ অচিৰে এই বহুমুখী সমবায় সমিতি লিমিটেডক অচিৰে তেওঁলোকে ধৰিব লাগে আৰু যিমান সংখ্যক ৰাইজৰ পৰা তেওঁলোকে পইচা তুলিছিলে সকলো ধন ঘূৰাই দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। মই ইতিমধ্যে চিভিল SDO ডাঙৰীয়া আৰু পুলিচ প্ৰশাসনক জনাইছোঁ এই বিষয়ে, তেওঁলোকক ইয়াৰ ওপৰত FIR ৰুজু কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ আৰু মই এই মুহূৰ্তত অসম চৰকাৰকো দাবী জনাইছোঁ, অসমৰ বিত্তমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীকো মই এই মুহূৰ্তত আহ্বান জনাইছোঁ যে এনেকৈ কিছুমান ফ্ৰড কোম্পানী এনেকৈ অসমৰ ৰাইজৰ পৰা খিলঞ্জীয়া দুখীয়া মানুহবিলাকৰ পৰা এনেকৈ ধন সংগ্ৰহ কৰি
ধন লুট কৰি থকাৰ ব্যৱস্থা বন্ধ কৰিব লাগে আৰু যদি বন্ধ নকৰে তেতিয়াহ'লে আমি ৰাইজৰ দলে ইয়াৰ বিৰুদ্ধে মাত মাতিবলৈ বাধ্য হ'ম।